এতিয়া দুপৰীয়া 2 মান বাজিছে আৰু মই ছোৱালীৰ কাৰণে খানা ৰেডি কৰিবলৈ পাকঘৰলৈ আহিলোঁ আৰু আজি দুপৰীয়া সাজত ছোৱালীক কিনো দিওঁ তাকে আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ। সেয়েহে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আহক তেন্তে মই কি দিওঁ তাকে আপোনালোককো দেখুৱাওঁ। পানী খাবিলে নে খাওঁ? গোটেই পানী পানী হৈ গ'ল। মই 10 মিনিটমানৰ আগতে এয়া চিৰা তিয়াই থৈছিলোঁ আৰু লগত আলমণ্ড দুটাও তিয়াই থৈছিলোঁ আৰু কাজু এটা আৰু খিচমিচ দিছিলোঁ দুটামান। এয়া তিয়াই দিছিলোঁ আৰু পানীখিনি চিৰাখিনিয়ে শুহি লৈ গ'ল আৰু এইখিনি ফুলি ফুলি গ'ল অকণমান। তাৰপাছত মই চিৰা এতিয়া এইখিনি মই চেপি ল'ম আৰু পানীখিনি উলিয়াই ধুই ল'ম ভালদৰে। চাকনিখনত লৈয়ে ধুই লৈছোঁ। চিৰাখিনি ভালদৰে ধুই ল'লোঁ। তাৰপিছত এয়া আলমণ্ডৰ বাকলিকেইটাও গুচাই ল'লোঁ। ইয়াৰ খিচমিচ আৰু কাজু লৈ লৈছিলোঁ যে এটা এটা কমকৈ লৈ লৈছোঁ। আকৌ এইখিনি দেখিছেনে একদম চিৰাখিনি ধুনীয়াকৈ কিবা মানে ভেজভেজীয়া হৈ গ'ল। এতিয়া মিক্সিত দিবলৈ ভাল হ'ব। তাৰপাছত এতিয়া মই এইখিনি মিক্সিত দি ল'ম। এতিয়া মই ইয়াত তালমিচি দি দিছোঁ। এতিয়া এইখিনি মই মিক্সিত দি গুড়ি কৰি লওঁ। এয়া গুড়ি কৰি ল'লোঁ। এতিয়া এইখিনি মই সিজাই ল'ম। ধুনীয়াকৈ গুড়ি হৈ গ'ল। এইখিনি এতিয়া মই চচপেনটোত দি দিলোঁ। তাৰপাছত অকণমান পানীও দি দিলোঁ। এতিয়া এইখিনি মই ভালদৰে সিজাই মেলি এইটো মই চচপেনত দি ল'লোঁ। চচপেনটোত এইখিনি দি ল'লোঁ। তাৰপাছত আকৌ অকণমান পানী দি দিলোঁ আৰু এতিয়া মই এইখিনি সিজাই অকণমান দেৰি সিজাই পানীখিনি অকণমান শুকাবলৈ দিম। তাৰপাছত তাইক খুৱাই দিম আৰু। এয়া অকণমান শুকাইছেগৈ, হৈয়ে গ'ল আৰু এইখিনি। এতিয়া মই এইখিনি নমাই অকণমান ঠাণ্ডা হৈ ছোৱালীক খুৱাই দিম আৰু। এয়া ৰেডি হৈ গ'ল তাইৰ খানা। আজি চিৰাৰ সৈতে দিলোঁ। এয়া গৰম পানী লৈ লৈছোঁ। তাইক এতিয়া খুৱাই লওঁগৈ। তাইক ধুনীয়াকৈ খুৱাই ল'লোঁ আৰু তাইক মই সদায় বেলেগ বেলেগ খোৱাত মানে দিব বিচাৰোঁ। আজিও সেই তেনেদৰে দিলোঁ জলপান নিচিনাকৈ আৰু তাইও ভাল পালে খাই। তাই ধুনীয়াকৈ খাই লৈ এতিয়া দেউতাকৰ লগত ফোনত নিজৰে ভিডিঅ' আগৰ চাই আছে। আমি এতিয়া সন্ধিয়া সময়ত খোজকাঢ়িব ওলাই আহিলোঁ। আজি বেলেগ এটা ৰাস্তাত আহিলোঁ। এয়া বৰমা হয়, ওচৰৰে খোজকাঢ়িবলৈ বুলি ওলাইছে, তেনেদৰে চিনাকি হোৱা। এয়া বৰমাহঁতৰ ঘৰ। প্ৰথমতে মোলে নাযায়, এতিয়া আকৌ মোলে নাহে। এইটো কেনেকুৱা ষ্টাইল আকৌ? নবৌহঁতৰ ওচৰলৈ। এফালে ককায়েকৰ লগত ছোৱালী খেলি আছে। ককায়েকেও খেলাই আছে ভনীয়েকক, হয় নাই? খেলাইছা নাই তুমি? আজি দাদাৰ বাৰ্থডে আৰু দাদাৰ বাৰ্থডে বুলিয়ে নবৌয়ে নিজ হাতেৰে ঘৰতে কেক এটা বনালে আৰু কেকটো কাটিব লৈছে আৰু কেকটো কটাৰ আগতে ফটো মাৰিল। সেয়েহে হাজবেণ্ডে ফটো মাৰি দিছে আৰু অকণমান ভিডিঅ' কৰি দিছে। তাৰপাছত কেকটো কটাৰ পাছত আজি আমি ৰাতিৰ সাঁজটো ইয়াতে খাম। সেয়েহে এতিয়া পাকঘৰত লাগি দিব আহিছোঁ। আমাৰ এই বনাব পোলাও আৰু মই বনাম গাহৰি। এতিয়া তেলটো উলিয়াই আছোঁ গাহৰি। খন্তেক পেছতে চব দেখিবলৈ পাব। তুমি কি বনাই আছা? গাজৰ কাটি আছে। ওলাবতো। আমাৰ ভণ্টি কি কৰিছে? বাইদেৱে পিঁয়াজ কাটি দিছে মাংসত দিবলৈ আৰু আমাৰ এই কাটিছে এইটো কি কয় গাজৰ আৰু পিঁয়াজ পোলাওত দিবলৈ আৰু মই এইপিনে গাহৰি ড্ৰাই ফ্ৰাই বনাই আছোঁ। দেখুৱা মোক দেখুৱা মেইন কাৰিকৰটো তুমি দেখুৱা নাই যে মেইন
গাহৰি ড্ৰাই ব্লেক পৰ্ক আপোনালোকে স্পেচিয়েল পৰ্ক এইটো মই বনাইছোঁ পিয়'ৰ লোকেল মিঠাতেলত পিঁয়াজ ফ্ৰাই ভাজি আছোঁ কিবা বনাবলৈ দাদা দা বাইদেউ কিবা কৈছে নেকি বহুত টেষ্ট হৈছে আজি পোলাও হে মোৰ মানুহজনী বনাইছে দেই অনামিকাই বনাইছে Leg piece. চিকেনটো মই বনাইছিলোঁ খুব ধুনীয়া হৈছে কি মিছা কথা কেলে কৈছে হে চিকেন আপুনি বনাইছে নেকি অ'কে এজনী আমাৰ মল ঐ টিকলো আজি চিকেনটো ভাল হৈছেনে মজা চাই চাই